Hello everyone, Assalamu alaikum. পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হলোহি। তো আজি মই এটা উকা মেখেলাৰ ওপৰত ডিজাইন কৰি আছো, হেতু আপোনালোকক দেখুৱাম। মই ইয়াতে ডিজাইনটো কৰিলো অলপমান, হেতু অলপ দেখুৱাই দিলো। এতিয়া মই এটা ডিজাইন আপোনালোকক কৰি দেখুৱাম। সম্পূৰ্ণ নেদেখুৱাও, অলপ মানে আইডিয়াটো দিম আৰু কেনেকৈ কৰিছো। তো ইয়াতে মই ফুলবিলাক প্ৰথমে কেইটামান লগাই লৈছো আৰু তো কেনেকুৱাকৈ লগাইছো হেতুও দেখুৱাম। ইয়াতে মই সূতাৰে প্ৰথমে সিলাই কৰি লৈছো আৰু এইবিলাক হৈছে ফ্লাৱাৰলেছ কাটি ফুলবিলাক লগাইছো। আৰু এটো সূতাৰে মই প্ৰথমে সিলাই কৰি লম। আৰু ইয়াতে ফ্ৰেমটো লগাই লৈছো যাতে ফুলটো সিলাই কৰাৰ সময়ত কাপোৰটো কুছ খাই নাযায়, এই কাৰণে ফ্ৰেমটো লগাই ললে সিলাই কৰোতে সুবিধা হয়। এতিয়া ফুলৰ উল্টা সাইডটো তলফালে দি মই সিলাই কৰি লম। আৰু এটো চাৰিওকাষে সিলাই কৰি দিম। ফুলৰ পাহিবিলাকো ভালকে সিলাই কৰি কাপোৰৰ লগত লগাই দিম যাতে এটো একেবাৰে হ্যান্ড এমব্ৰয়ডাৰী কৰা ফুলৰ নিচিনা দেখা যায়। তো ভিডিওটো শেষলৈকে চাই থাকক, তেতিয়া হলে বুজি পাব। ইয়াৰ আগৰ ভিডিওত এটা ফ্ৰকৰ ডিজাইন দেখুৱাইছো, ঠিক তেনেকুৱাকে ডিজাইনটো বনাইছো, কিন্তু মেখেলাৰ ওপৰতো এনেকুৱা ডিজাইন কৰিব পাৰি, হেতু আইডিয়া দিয়াৰ কাৰণে এই ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰিলো। মোৰ সেই ভিডিওটো যদি দেখা নাই তেনেহলে আপোনালোকে চাব। আৰু এনেকুৱা ভিডিও যদি চাব বিচাৰে তেনেহলে মোক কমেন্ট কৰি জনাব। মই আপোনালোকৰ কাৰণে এনেকুৱা ডিজাইন বিলাক আৰু লৈ আহিম। এতিয়া মই এংকৰ সূতা লৈছো হালধীয়া কালাৰৰ, এটোৰে মই ফুলৰ মাজৰ অংশখিনিত ফ্ৰেঞ্চ নট দি ডিজাইন কৰি দিম, তেতিয়া হলে ফুলটো আৰু বেছি ভাল লগা হ'ব দেখিবলৈ। এই ডিজাইন বিলাক কৰোতে খুবেই সহজ আৰু সোনকালে হৈ যায়, দেখাটো বহুত ভাল লাগে। আপোনালোকে চাদৰতো এনেকুৱা ডিজাইন কৰিব পাৰে, বহুত ধুনীয়া হয় আৰু এনেকুৱা ডিজাইন বহুতে কৰে। এতিয়া মই পাতবিলাক সিলাই কৰিম। এইটো ফিজবন ষ্ট্ৰিচ দি সিলাই কৰিছো। এই সিলাইটো খুবেই সহজ, একেবাৰে সোনকালে হৈ যায়। অলপ দেখিলেই বুজি পাব। আৰু এই সিলাইটো দেখাটো যেনেকুৱা ধুনীয়া, কৰোতেও সহজ, সেইকাৰণে মই বেছিভাগ এইটো ডিজাইনে কৰো পাতত। আৰু ফুলৰ পাহিটো এই ডিজাইনটো কৰিব পাৰি। যদি ফুল হ্যান্ড এমব্ৰয়ডাৰী কৰে তেতিয়া হলে ফুলৰ পাহিবিলাকো এই ডিজাইনটোৰে কৰিলে বহুত বেছি ভাল লাগে। এতিয়া মোৰ পাতটো সম্পূৰ্ণ হল আৰু ডালত মই বেক ষ্ট্ৰিচ দি সিলাই কৰিম। বেক ষ্ট্ৰিচ দি ডালবিলাক সিলাই কৰিলে বহুত ভাল লাগে দেখাত। আপুনি ইয়াত চেইন সিলাইটো কৰিব পাৰে, হেতুও ভাল লাগে। এয়া মোৰ ফুলটো সম্পূৰ্ণ হল। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু ভিডিওটো ভাল লাগিলে লাইক দি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। আল্লাহ হাফিজ।